गिबि गिबियावनो आंनि अननाय आरो मोजां मोननाय सिबिनायखौ सिगाङावनो रायजो राजानिसिम खुलुमहरनाय थाबाय। जाहाथे आंनि बुंनायफोरा गोरोन्थि जायोब्ला आंखौ निमाहा होगोन होननानै आं सिगाङावनो बिनाय थाखाबाय। आं दा मानि बारनि फारसे बुंलांनो सानदों। दा इलेक्सननि थाखाय आं फंनैसो सोमोन्दै बुंलांनो सानदों। दा जोंनि भैरबकुन्द समस्तियाव सिङाव थानाय दा जों एलाबारि प्राइमारि गामि दरनैनि थाखाय दा 5 नम्बर 4 नम्बर आं साननैसोनि सिगाङावसो आं होदोंमोन। नांगोलाव बिपिअ साबेसे दंमोन 90 जनसो दंमोन। बे 90 जननिफ्राय दा ओंखारबोबावबाय इउपिएलआव जइन जानो थाखाय। दिनै जइन जानो थाखाय थांगासिनो दं जराफुख्रि जायगायाव दिनै जइन हाबाफारि लादों। नैबेयाव दा 4 नम्बर आरो 5 नम्बर बे मोननैनिफ्राय 37 जन मोनदों। आं लिस्ट खालामजोबखाबाय। दा जइन जानो थांगासिनो। नोंथांमोना नायलांबाय था नुगोन। आरो जोबजासिम नायाबा बुजिनाय नङा। बिनिखायनो आं गुरैयै खावलायबावबाय नोंसोरखौ जोबजासिम नायलांबाय थागोन होननानै। Hey. ड्राइभरটা গাড়িটা হুমাই দিও না बेबायदि सानदुं थागोन মানুহ যোনে য'ত বহি আছে তালৈকে গৈ পাব। আপোনালোকে অলপ শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ আসনত বহক। আপোনালোকৰ সকলোকে অনুৰোধ কৰা হ'ল যিসকলে ইয়াতে আজি আমাৰ মিটিঙত উপস্থিত আছে সিহঁতে নিজৰ নিজৰ আসনত শৃংখলাবদ্ধভাৱে বহক। আমাৰ ভলেণ্টিয়াৰসকলে শৃংখলাবদ্ধভাৱে আপোনালোকৰ নিজৰ নিজৰ চকী বহক। পেকেট লাঞ্চ চবে পাব। যিসকলে গৈ পেকেট লাঞ্চবোৰ বিতৰণ কৰিব। যিসকল মানুহে পেকেট লাঞ্চৰ ওচৰত ভিৰ কৰি আছে তেওঁলোকক মই অনুৰোধ কৰিছো তেওঁলোকে চিটবোৰে পেকেট লাঞ্চবোৰ চিটলৈকে লৈ যাব। আমাৰ পেকেট লাঞ্চ বিতৰণ কাৰণে ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকে বিতৰণ কৰিব। মানুহ যোনে য'ত বহি আছে তালৈকে গৈ পাব। আপোনালোকে অলপ শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ আসনত বহক। আপোনালোকৰ সকলোকে অনুৰোধ কৰা হ'ল যিসকলে ইয়াতে আজি আমাৰ মিটিঙত উপস্থিত আছে সিহঁতে নিজৰ নিজৰ আসনত শৃংখলাবদ্ধভাৱে বহক। আমাৰ ভলেণ্টিয়াৰসকলে শৃংখলাবদ্ধভাৱে আপোনালোকৰ নিজৰ নিজৰ চকী বহক। পেকেট লাঞ্চ চবে পাব। যিসকলে গৈ পেকেট লাঞ্চবোৰ বিতৰণ কৰিব।
যিসকল মানুহে পেকেট লাঞ্চৰ ওচৰত ভিৰ কৰি আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ তেওঁলোকে চিটবোৰে পেকেট লাঞ্চবোৰ চিটলৈকে লৈ যাব। আমাৰ পেকেট লাঞ্চ বিতৰণ কাৰণে ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকে বিতৰণ কৰিব। প্ৰাইমেৰীৰ সভাপতি সম্পাদকলৈ এটা অনুৰোধ, সভাপতি সম্পাদকলৈ যিসকল মানুহ ইয়াতে জইনিং কৰিবৰ কাৰণে লৈ আহিছে সিহঁতক যাতে মঞ্চৰ আগপিনে লৈ আহে তাৰ বাবে অনুৰোধ কৰা হ'ল। ভৈৰৱকুণ্ড সমষ্টিৰ অন্তৰ্গত যিকেইটা প্ৰাইমেৰী আছে এই 12টা প্ৰাইমেৰী সভাপতি সম্পাদকৰ সকলক নিজৰ নিজৰ মানুহবোৰক ইয়াতে আনিবৰ কাৰণে অনুৰোধ কৰা হ'ল। एलाबारि थुरि प्रेसिडेन्ट सेक्रेटारि आरो मेम्बारफोर आरो मावथि लोगो नोंथांमोना गावनि जितु जइन जानो हेफाजाब खालामनांगौ आरो बेनि अनगायैबो दिनै कन्ट्राफोरनो जोङो आरो सफनगाव बिसिफोरा জইনিঙত অহা বন্ধুসকল আপোনালোকে লাইনত আহিব লাগে। साउकी टाकी, अभिमुली टाकी, रोबिन टाकी, अनिल साहसुनी, देवा बोरो, मुनुस लेगा, मुनसब टाकी, दिनेश बोरो, अमित दास, विशाल मिर्जा, गौतम टाकी, विश्वा टाकी, राहुल लेगा, साधु, पुनिपुरा हंसे, सोरेन बोरो, नरेन बोरो, हरेन बोरो, खगेन बोरो, गोपाल बोरो, नबो बोरो, महेश्वर बोरो, नारायण बोरो, सुनेश्वर बोरो, बिजू बोरो, रूपाली बोरो, सुंदरी बोरो, काजलगुरी बोरो, कुटू बोरो, लकीश्वरी बोरो, मुकुट बोरो, कुंदुरबिल लाइन हुमासोफ्रा हिबात परिसे तेखेतসকলক মই নাম গাই শুনাই আছো। मोहन गोसाई, साबिना सुरेन, जिंदाबाद कृष्ण राभा, लाकी राभा, ऋतिक राभा, धनंजय राभा, साइमन राभा, रियाज राभा, इलिस राभा, रिंकू राभा, कारण जॉइनिंग प्रोग्राমৰ পিছত বিতৰণ আৰু ৰাইজ আৰু যিবোৰ মানুহে সময়ৰ কাৰণে অপেক্ষা কৰক। এই জইনিং প্ৰগ্ৰাম শেষ হোৱাৰ লগে লগে আমাৰ পেকেট লাঞ্চ পানী এইবোৰ পাব। Long live, UPP, long live, long live, long live, UPP, long live, long live, long live, Govinda Basumadari, long live, long live, long live, Govinda Basumadari, long live, long live, long live, Pramod Bora, Jindabad, 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 Pramod Bora, Jindabad, Jindabad, যিবিলাকক জইন হৈছে তেওঁলোকে ধুনীয়াকৈ নিজৰ আসনত বহক। যিসকল জয় সিহঁতৰ নিজৰ আসনত বহক।
কাৰণ দৈনিক হোৱাৰ পিছত কেক বিতৰণৰ ৰাইচ মিল বিতৰণ কাৰ্যসূচী আছে। নিশ্চিত আপনাদের ভোটদান, আপনাদের আশীর্বাদ, আপনাদের মরমতে আমার মাননীয় প্রমোদ বড় ডাঙরের নেতৃত্বত বিটিআৰৰ এটা সরকার চলি আছে আর এই সরকারে যোৱা 3টা বছর শাসনত আছে যদিও প্রকৃততে এই সরকারে মাত্র 2টা বছরের কাম কৰিব সুযোগ পাইছে, কারণ এটা বছর আমার কোভিড-19 আক্রান্ত হওয়ার কারণে বহুদিন ঘরের ভিতর সোমাই থাকিব লগা হয়েছিল আৰু সেইকাৰণে আমি মাত্ৰ 2টা বছৰ কাম কৰিব সুযোগ পাইছোঁ। আৰু এই 2টা বছৰত আমি ইউপি পেনেলৰ চৰকাৰে যিখিনি কৰিছোঁ তাত আপোনালোকে নিজ চকুৰে দেখিছে। আমাৰ এই 2টা বছৰত নাই বুলি ক'লেও প্ৰায় 10,000 কিলোমিটাৰতকৈ দীঘল ৰাস্তা আমি কৰিছোঁ গোটেই বিটিআৰ অঞ্চলত। পিডব্লিউডি ডিপাৰ্টমেণ্ট, এনআৰডি ডিপাৰ্টমেণ্ট, এই 2টা ডিপাৰ্টমেণ্টৰ প্ৰচেষ্টাত আমি প্ৰায় 2,000 কিলোমিটাৰতকৈ বেছি দীঘল ৰাস্তা আমি বনাইছোঁ। বিভিন্ন বিভাগে বিভিন্ন আঁচনি লৈ কাম কৰি আছে। স্কুলসমূহত খোৱা পানীৰ ব্যৱস্থা কৰি দিছে, স্কুলসমূহত প্ৰসাদী প্ৰস্ৰাৱগাৰ ইত্যাদি বনাই দিছে আৰু তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাটোৰ কাম কৰি আছে। আৰু বিগত সময়টোৰ পৰা 400তকৈ অধিক শিক্ষকৰ এপইণ্টমেণ্ট দিলোঁ আৰু আমাৰ ইনঅগ্ৰেল স্পীচ বা ৱেলকাম এড্ৰেছ দিবলৈ আমাৰ MCLA ছাৰ দিলীপ বৰা ছাৰ তেখেতক